Good morning everyone. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সব ভালে আছে। আৰু এতিয়া নেন্সিয়ে মই আৰু ৰাজে আমি লিফটত আছো, মানে আমাৰ নিজৰ বিল্ডিঙৰ লিফটত আছো। এয়া ধুইছিলো বেগ আৰু এটো কি বুলি কয় এটো এখনো কি বুলি আছিলে পাহৰি থাকিলো, কাৰ্পেট তলত পৰা তো ধুলো, তাৰে কাৰণে মেলিবলৈ গৈ আছো এতিয়া। আৰু ৰাজৰ জোতা এযোৰ ধুলো, তাৰপিছত এতিয়া আমি টেৰেছলৈ আহিলো। এটা খুস্কাব লাগিব ন, একদম পলকে নাই না এইটো এটা ষ্টেপে খুস্কাব লাগিব। এয়া মোক ৰাজে বাল্টিটো ধৰি দিয়াত হেল্প কৰি দিছে। তাৰপিছতে আমাৰ নেন্সি পুৰা এক্সাইটেড হৈ আছে, পুৰা একদম এটা টেৰেছত একদম পগলা নিচিনাকৈ দৌৰিব তাই। আপোনালোকে চাব। ক'ত গ'ল এই জেনি? চাওক, মই কৈছিলোঁ নহয় একদম পগলা হৈছে। এই ৰছী ফালে মেলি ইফালে আছে, এই তাত আছে নেন্সি পুৰা একদম। এইবিলাক around 90 tablets আছে। এতিয়া অলপমান দেৰিকৈ ওলাই যাম আৰু ওলাই গৈ কৰিয়াৰ কৰি দিব লাগিব। এতিয়া মই ভাত বনাওঁ বুলি ভাবিছোঁ। এতিয়া মানে সেইদিনাখন ৰাজে যে বিহু দিনা পিঠা
চাউল কিবা কিবি অৰ্ডাৰ কৰিছিলে যে তো এইটো বৰা চাউলৰ পেকেট এইটো চ' খুলিলোঁ এতিয়া এইটো ইমান আই থিংক ইয়াত আধা কেজি মানে আছে বেছি নাই চাউল ইমান ডাঙৰ পেকেটটো ইমানটোহে চাউল আছে ইমানটো এইবোৰ পুৰা খালী নাই দেখিছে নহয় এয়া চ' এতিয়া ভাবিছোঁ বৰা চাউল অলপ বনাই দিওঁ তাৰপিছত আমি অসমীয়া ৰেষ্টুৰেণ্টৰ পৰা গাহৰি মাংস অকণমান অৰ্ডাৰ কৰিছোঁ ঠিক আছে তেতিয়াহ'লে মই এইটো চাউলটো ধুই লৈ এইটো ৰাইচ কুকাৰত বনাম তো এইটো বনাই লওঁ চ' আমাৰ গাহৰি আহি পালেহি দেখিলে দুখ লগা গাহৰিকণ আপোনাৰ এইকণ চাওক এইকণৰ দাম কিমান লৈছে আপোনালোকে জানেনে 468 ৰুপিজ লৈছে এইকণত আমি সেই 468ত আমি 1.5 কেজি গাহৰি পাই গ'লো হয় বাট কি কৰিব আৰু উপায় নাই ভবা নাছিলোঁ ইমান কম কোৱান্টিটি আহিব বুলি অসমীয়া ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ এইটো বাতিটো এইটো চব ইমান অকণমানি বাতিটো চেপে থাকে চ' আমি আহিলোঁ এতিয়া সন্ধিয়া লাগিলে আমি এই দোকানখনলৈ আহিছোঁ ষ্টেচনাৰীখনলৈ ৰয়েল ষ্টেচনাৰী তাতে কুৰিয়াৰ কৰে চ' তালৈকে আহিছোঁ আমি সৰবাৰ তাতে কৰোঁ তাতে কৰিম আৰু এইটো এড্ৰেছটো লিখি লৈ এইটো কিন্তু লাষ্ট টাইম মেডিচিন ইয়াৰ পৰা আমি পঠোৱা নাছিলোঁ জানো यहाँ पर बोलिए हेडो डीटीडीसी असले हेडो अच्छा अभी डीटीडीसी नहीं है आपके पास এই ধুনীয়াকৈ পেকিং কৰি দিছে ন এতিয়া এইটো বৰষুণত দিলেও নিদি দিব আৰু তো আমাৰ কাম কৰা হৈ গ'ল কুৰিয়াৰ কৰি দিলোঁ কাইলৈ শুক্ৰবাৰ কাইলৈ পঠিয়াই দিব এতিয়াতো পঠিয়াব নোৱাৰে এতিয়া ৰাতি হৈ গ'ল কুৰিয়াৰ বন্ধ হৈ গ'ল চ' কাইলৈ পঠিয়াই দিব দিনত তো আই থিংক মানডে মানে পাই যাব লাগে মানডে নহ'বা টিউজডে পাই যাবগৈ আৰু মাজত ছেটাৰডে ছানডে হৈ গ'ল যে সেইকাৰণে নহ'বা পায়ে গ'ল হয় ঠিক আছে তেতিয়াহ'লে আমি এতিয়া ৰাজে অলপ সমোচা খাবলৈ মন গৈছে বুলি কৈছে তো সমোচা কিনি পিনে ঘৰলৈ লৈ যাওঁ চাহৰ লগত খাবলৈ তো আমি চাহ ঘৰ আহি পাই গ'লোহি আৰু আমি সমোচা লৈ আহিলোঁ এয়া তাৰপিছতে এয়া জলকীয়া ভাজি দিছে লগতে আৰু চাটনি তাটনি দিছে আৰু তাৰপিছত এয়া লাল চাহ আমাৰ তাৰপিছত এয়া নেন্সি আমাৰ ৰৈ আছে ইয়াত আমি এতিয়া টিভি চাওঁ আৰু চাহ খাওঁ তো আজিলৈ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আৰু কাইলৈ আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম তেতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাব চ' আজিলৈ আহোঁ বাই বাই গুড নাইট